A very good morning from Jang. Chuna Magoৰ আজিৰ এপিছডটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ Chuna Mago। আমি বৰ্তমান ষ্টে কৰি আছোঁ জাঙত। কালি হোমষ্টেটো পিছত ভিডিঅ' কৰা নহ'ল, হোমষ্টেটোৰ ভিতৰত থাকিলোঁ আমি। আৰু আজি জাঙৰ পৰা আমি Chuna Mago গৈ আছোঁ। Chuna Magoলৈ ইয়াৰ পৰা প্ৰায় 1.5 ঘণ্টা সময় লাগিব। প্ৰায় 40-50 কিলোমিটাৰৰ ভিতৰত হ'ব Chuna Mago। আৰু মোৰ পিছফালে আপোনালোকে দেখিছে ৰ'দটো বৰ ধুনীয়াকৈ ওলাইছে, সেইটো কাৰণে মনটো বহুত মুকলি নিচিনা লাগিছে আজি। আৰু পাহাৰৰ টিলাটো চাওকচোন, ৰ'দটো লাহে লাহে আহি আছে, মানে পাহাৰৰ টিলাটো পোহৰ কৰি কৰি নি আছে। তেনেকুৱাকৈ আজিৰ দিনটো যাতে ধুনীয়া হওক, পোহৰ হওক, আৰু ধুনীয়াকৈ যাতে ভিডিঅ'টো আগবঢ়াই নিব পাৰোঁ তাৰে কামনা কৰিছোঁ। আৰু বেছি দেৰি নকৰোঁ, এতিয়া প্ৰায় 6টা বাজিছে, আমি ইয়াৰ পৰা ওলাই দিম, কাৰণ Chuna Mago ফুৰি মেলি আমি আকৌ ঘূৰিও আহিব লাগিব। চাহকাপ শেষ কৰোঁ আৰু গৈ থাকোঁ। জাঙলৈ যদি আপোনালোকে যাম ভাবিছে, প্ৰথমতে ইয়াত খানাটো খাই ল'ব, লক্ষ্মী হোটেল। তো এখন ৰাতিপুৱা 6টা বজাতে খোলে, ফ্ৰাইড ৰাইচ পুৰি পাই যাব। আৰু ইয়াৰ পৰা আগলৈ গ'লে কিন্তু আপুনি নাপাব। আমি মানুহক সুধিছিলোঁ, আগলৈ গ'লে কিন্তু আপোনালোকে খাবলৈ একো ব্যৱস্থা নাই। চ' আমি জাঙৰ পৰা Chuna Magoলৈ এতিয়া জাৰ্ণি ষ্টাৰ্ট কৰিম। চ' আজিৰ ট্ৰিপটোৰ মই এটা ৰেকৰ্ড কৰিবলৈ ট্ৰেকটো কিমান কিলোমিটাৰ হ'ল, তো এইটো 0 কৰি লওঁ। চ' আমাৰ আজিৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। আৰু এইটো চাইড আপোনালোকে চাব পাৰে, পাহাৰটোৰ কাৰণে ইয়াত ৰ'দ নাই পৰা। আৰু সেই চাইডটো চাওক, কি ধুনীয়া ৰ'দ ওলাইছে। আৰু এনেকুৱা বতৰ হ'লে আৰু কোনো টেনশ্যন নাই, কিন্তু পাহাৰত ক'ব নোৱাৰি, পিছবেলালে হয়তো বতৰ বেয়াও কৰিব পাৰে, কিন্তু আশা কৰিছোঁ বতৰ যাতে ভালে থাকক। চ' লেটছ গ'। আমাৰ ফাৰ্ষ্ট পইণ্টটো হৈছে এইটো, মই আপোনালোকক মাগলৈ যোৱা ৰাস্তাটো ধুনীয়াকৈ দেখাই যাম। আৰু এই ব্ৰিজখন আপোনালোকে পাব, এইফালে ধুনীয়াকৈ নদীখনে পানী বৈ আছে। এই ব্ৰিজখন ক্ৰছ কৰি এই ৰাস্তাটোতে আপোনালোকে গৈ থাকিব লাগিব আগলৈ। মই প্ৰত্যেকটো পইণ্ট আপোনালোকক দেখুৱাই যাম, চ' যাতে আপোনালোকে মাগলৈ আহিলে কোনো ধৰণৰ অসুবিধা নহয়। মাগৰ ৰাস্তা সাধাৰণতে গুগল মেপত শ্ব' নকৰে। চ' ইয়াত চাওক, ইয়াত তিনিআলি এটা পাব, তো আমি লেফ্ট ল'ব লাগিব। তো মাগৰ ৰাস্তাটো কি হ'ল, গুগল মেপত শ্ব' নকৰে। চ' আপুনি মানুহক সুধি যাব লাগিব, অন্যথা মোৰ ভিডিঅ'টো চালে আপোনালোকে ভালকৈ গম পাব। চ' লেটছ গ'। চ' ইয়াতে এটা হিল ক্ৰাচাৰো আছে, আপোনালোকে যদি ঠিক ৰাস্তাত আহি থাকে তেতিয়াহ'লে এইটো পাব। বেছি নহয়, অকণমান দূৰ। সেই দলংখন যে এতিয়া পাৰ হৈ আহিলোঁ, সেই দলংখনৰ পৰা অকণমান আহিলে মানে আপোনালোকে এই ক্ৰাচাৰটো পাব, য'ত শিল ভাঙে। তো আহি এনেকুৱা এটা পইণ্ট পালোহি, য'ৰ পৰা জাং ৱাটাৰফলটো ধুনীয়াকৈ দেখি থাকে। সেইটো চাওক, একদম ইয়াৰ পৰা কিমান ওপৰৰ পৰা এনেকৈ তললৈ নামি গৈছে, বহুত ওপৰৰ পৰা। আৰু এইটোৱে হৈছে জাং ৱাটাৰফল। জাং ঠাইটুকুৰা এইটো কাৰণে বিখ্যাত আচলতে। চ' অলপমান অফ ৰ'ডিং কৰাৰ পাছত আমি আহি এতিয়া একদম ধুনীয়া ৰাস্তা এটা পাই গ'লোহি। ইয়াতে দুটা ৰাস্তা আছে, আমি এইফালেদি যাব লাগিব। আৰু সন্মুখত বৰ ধুনীয়া এখন ব্ৰিজ আছে, আপোনালোকে ব্ৰিজখন দেখিব। এইটো এটা পইণ্ট আপোনালোকে ল'ব পাৰে। এইখন চাওক কিমান ধুনীয়া অৰেঞ্জ কালাৰৰ ব্ৰিজখন, কিন্তু আমি এইফালেদি যাব নালাগে, আমি যাব লাগিব ৰাইট চাইডে। এই বস্তুটো মনত ৰাখিব, এইটো এটা পইণ্ট। আমি সেই একদম প্ৰথম যিটো পইণ্ট দেখাইছিলোঁ, মানে দলংখন, সেই দলংখনৰ পৰা প্ৰায় 7 কিলোমিটাৰমান আহিলে মানে আপোনালোকে পাই যাব এই দলংখন। এখন দলং, ইয়াৰ ৰাইট চাইডে আমি এতিয়া আহি গৈছোঁ। ইয়াত দুখন গাড়ীও ক্ৰছ কৰিব নোৱাৰে, কিন্তু জেগাডোখৰ চাওক কি ধুনীয়া। এইফালে বাইকখন পৰিলে নেকি, বাইকখন দাঙি দিছে, কি বা হ'ল। লেটছ গ', আমি গৈ থাকোঁ আকৌ। এইফালৰ পৰা পানীখিনি বৈ আহিছে পুৰা।
তো ফাৰ্ষ্ট ৱাটাৰ ক্ৰচিং আমাৰ ভালকে আহিব লাগিব। চ' ভৰিটো এবাৰ পেলাইছিলো কিন্তু জোতাযোৰৰ কাৰণে বাচি গ'ল। বহুত পানী বহুত পানী। ভৰিটো পৰিলে পুৰা পানীত, পৰিলে তিতি গ'ল মোজা চোজা। চ' ইয়াতে আৰ্মি গাড়ী বহুত আহে দেই, আৰু আৰ্মি বেছ কেম্পো আছে সেইফালে মই যিমান দূৰ গম পাইছো চাইনাৰ ওচৰতে হ'ব। চুনা বুলি যিডোখৰ প্লেচ আছে চাইনাৰ ওচৰত হ'ব। তো ইয়াতে যথেষ্ট আৰ্মি কেম্প আছে। ইয়াতো এখন দলং আছে, খালি এখন খোজেৰে যাব পাৰে, আমি যাব নোৱাৰিম চাগে বাইক লৈ। এইফালেদি ষ্টেপ কেইটা আছে, কেন্দ্ৰীয় জল আয়োগ। চ' কেমেৰাটো এবাৰ ইয়াত লগাই লৈছোঁ, চাওঁ কেনেকুৱা ভিউ আহে। লেটছ গো। চ' নদী এখনৰ ওচৰত ৰখিলোহি। এইফালে চাওক নদীখন, এইখন এখন দলং। এইটো আমাৰ নেক্সট পইণ্ট হ'ব। ইয়াত আপোনালোকে চাব পাৰে, ইয়াত ফটো এখন আঁকি থোৱা আছে। ইয়াত এই ফটোখনৰ আমি এই চাইডেদি যাব লাগিব। ৰাস্তাটো আপোনালোকক দেখাই দিছোঁ আকৌ এবাৰ, এই ফটোখনৰ এই চাইডেদি এখন দলংখন। আমি আহি আৰু এটুকুৰা জেগাত ৰখিছোঁ। এইটুকুৰা চাওক, ইমান ধুনীয়া লাগিছে। মই এইফালে দেখাই দিছোঁ আপোনালোকক, এইফালে চাওক বৰ ধুনীয়া। চ' মাগলৈ বেছি দেৰি নালাগে, 1.5 ঘণ্টা লাগে। কিন্তু এই ভিউবোৰ চাই যদি আপুনি যাব বিচাৰে তেতিয়াহ'লে বহুত সময় লাগিব আপোনাৰ, সেইটো খাটাং। তো আমিও বেছি দেৰি নকৰোঁ, অকল ৰাইড কৰি অকল জেগাটোলৈ যোৱাটোৱেতো মেইন নহয় ন। তো ৰাস্তাটো আমি ফিল লৈ গৈছোঁ, সময় যিমান লাগে লাগিব আৰু। চ' যিমান দূৰ পাৰোঁ আমি যাম, যিমান পাৰোঁ আপোনালোকক দেখুৱাম। তো এইটো ভিউ কেনেকুৱা লাগিছে ভিউ? এই আল্টিমেট গুলি মানে এনেকুৱা লাগিছে প্ৰতিটো প্লেচতে ৰৈ ফটো ভিডিঅ' কৰি যাম নিচিনা লাগি গৈছে কি মজা। আৰু বহুত দূৰ বাকী, গৈ থাকোঁ। চ' আমি আকৌ গৈ থাকোঁ। চ' এই গোটেই ৰাস্তাটো এনেকুৱা, আপোনালোকে চাব পাৰে, শিল কাটি বনোৱা। ইয়াতে বহুত ঠাণ্ডা লাগিছে। আপোনালোকে আহিলে পূৰা জেকেট লগাই আহিব। বহুত ঠাণ্ডা। চাইডেদি যিখন নৈ বৈ আছে, নৈ পানীখিনিও আপোনালোকক মই দেখাম, পূৰা বগা হৈ আছে, একদম যেন বৰফে লৈ আহিছে নদীখনে। একদম বৰফ লৈ অহা নিচিনা বগা হৈ আছে। এইখন চাওকচোন বাৰু আপোনালোকে, মই ইয়াৰ পৰা দেখাই আছোঁ। ৱাহ, চ' এইটো চাব পাৰে আপোনালোকে, কিমান ধুনীয়া লাগিছে। গছবোৰ চাওকচোন, গছৰ পাতবোৰ সৰি প্ৰায় শেষ হৈছে চাগে সেইখিনি।
নে মৰা গছে ধৰিব পৰা নাই, কিন্তু চাওক কি ধুনীয়া। ৱাহ, আমাৰ অৰুণাচলতো ইমান ধুনীয়া ঠাই আছে, বহুতে গমেই নাপায়। এতিয়া চুনা মাগুটো নতুনকে ট্ৰেণ্ডিঙত আহিছে, বহুত মানুহে গম পাইছে, কিন্তু বহুত মানুহে গম নাপায়। মোৰ লগৰে বহুত মানুহক মই কৈ থৈ আহিছো যে মই চুনা মাগু যাওঁ, তেওঁলোকে সুধিছে ক'ত যাওঁ তই, চুনা মাগু ক'ত আছে। চ' বহুতে গম নাপায়, কিন্তু চাওক আকৌ 15 কিলোমিটাৰ আছে। ইয়াতে তিনিআলি এটা পালো। তিনিআলিটো লেফ্ট চাইডে যাব নালাগে, ৰাইট চাইডে আমি গুচি আহিলো। আৰু তাতে লিখাও আছে বাৰু চাইনবোৰ্ড। ত' এই ৰাস্তাটো আৰু 15 কিলোমিটাৰ গ'লে আমি পাই যামগে আমাৰ মৰমৰ, আমাৰ ধুনীয়া মাগো ভেলি। কেমেৰা ধৰিবই পৰা নাই অ', ইমান ওখ। ইয়াত পাথৰ পৰি আছে, আপোনালোকে চাব পাৰে। কেতিয়া পৰিলে সেইটো ক'ব পৰা নাই, ইয়াত এনেকুৱাকে পৰি আছে। তাৰ চাইডেদি আমি যেন আহিলোঁ। চ' ইয়াতে মানে এনেকুৱাকে পাথৰ পৰি থাকে ওপৰত। চ' সাৱধান হৈ থাকিব লাগিব, অকণমান ইফালে ফালে চাই থাকিব লাগিব। Wow, 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 just wow. আৰু এটুকুৰা ঠাইত ৰখিছো, ইয়াত চাওক কি ধুনীয়া এটা ৱাটাৰফল। আমিতো 8টামান বজাতে ওলাইছিলো, কিন্তু সময় এতিয়া হৈছে প্ৰায় 11:30 বাজি গৈছে, অৰ্থাৎ 12টা বাজিবগৈ আৰু আমি গৈ পাওঁগে। মানে তাতকৈ দেৰি হলেও কম নহয়, কাৰণ এনেকুৱা ভিউবোৰৰ কাৰণে আমি মানে নৰখাকে নোৱাৰিছো আৰু। চ' মই ৱেইট কৰি আছো আমাৰ কৌশিকদালে। কৌশিকদাই পুৰা ভিডিঅ' বনাইছে, আপোনালোকে চাব তেওঁৰ চেনেলটোত। আৰু পুৰা বনাইছে এতিয়া 12টা বাজি গ'ল, আমি পোৱাগৈ নাই, আৰু 2 কিলোমিটাৰমান আছে চুনালে নহয়, মাগুলে আৰু 2 কিলোমিটাৰমান আছে। তাৰপিছত আকৌ চুনা যাবলৈ আছেই। চ' আৰু কিমান দেৰি লাগে ক'ব পৰা নাই। মই এটা কথা গম পাওঁ, আমাৰ জেনেৰেশ্যনটোৰ প্ৰত্যেকৰে ফুৰিবলৈ মন আছে। আমাৰ জেনেৰেশ্যনটোত যদি কোনোবা এজন মানুহে কয় যে মোৰ ফুৰাৰ কোনো ইচ্ছা নাই, মোৰ ফুৰাৰ কোনো মন নাই, তো মই বিশ্বাস নকৰোঁ। কিন্তু এটা কথা, ফুৰিবলৈ আমাক এটা বস্তু লাগিব, সেইটো আপোনালোকেও জানে, পইচা। তো পইচা নহ'লে ফুৰাটো ইমান সম্ভৱ নহয়। আৰু এই জাৰ্ণিটোত মোকো প্ৰায় 7-8 হাজাৰ টকা এইবাৰ এই জাৰ্ণিটোত খৰচ হ'ব, মোৰ 7-8 হাজাৰ টকা। চ' পইচাটো লাগিব, পইচাটো মেইন। কিন্তু ফুৰাৰ যদি ইচ্ছা আছে, তো পইচাটো কেনেকৈ ইনকম কৰিব লাগে তাৰ কাৰণে আপোনালোকে চেষ্টা কৰক। উপায় বহুত আছে, বহুত ৰাস্তা আছে, ট্ৰাই কৰক। কিন্তু এটা বস্তু আপোনালোকে মনত ৰাখিব, মই পইচা ঘটিবলৈ কৈছোঁ হয়, কিন্তু পইচা ঘটা দৌৰটো এনেকুৱা দৌৰ, সেই দৌৰটোত থাকি গ'লে বাকী চব পাহৰি যোৱা হয়। চ' পইচাটো ঘটক, কিন্তু সমানে আই চাই আপুনি ব্যয়ো কৰিব লাগিব। তেতিয়াহে আচলতে এটা হেপী লাইফ আপুনি পাব। চ' লাইফৰ মেইন মটিভটো সেইটোৱে, বিং হেপী ন, হেপী হৈ জীয়াই থকাটোৱে হৈছে লাইফৰ মেইন মটো, মেইন মটিভ। জয় জুবিন দা। ইয়াত চৰাই চাব পাৰে, জাকে জাকে ঢেৰ চৰাই আছে ইয়াতে, চৰাইবোৰ উৰি ফুৰিছে পুৰা। আৰু
আৰু চাওকচোন কি ধুনীয়া লাগিছে, বগা বগা গোটেই পাথৰবোৰ চাওক, বগা বগা দেখিয়ে ভাল লাগিছে। অকণ মাৰি লৈছোঁ চাউণ্ডটো কমকৈ আহিব। কিমান ধুনীয়া লাগিছে চাওক আপোনালোকে, মই ক'বলৈ একো নাই আৰু আপোনালোকক, ধুনীয়া ধুনীয়া ধুনীয়া। এতিয়া মাগোলৈ আৰু 5 কিলোমিটাৰ আছেই বাপু, মই ভাবিছিলোঁ 3 কিলোমিটাৰমান আছে নেকি, কিন্তু হেৰি এতিয়ালৈকে পোৱাহি নাই দাদা। ৰাস্তাটো বহুত ডেঞ্জাৰাছ হয়, আপোনালোকে চাব ৰ'ব ভিডিঅ'টোতে, বহুত আপ আছে, বহুত 2 নম্বৰ গিয়াৰত নুঠিবই বাইক, বহুত আপ আছে। 1 নম্বৰ গিয়াৰতে যেনতে নুঠাইছোঁ, আপ আপ বুলি মানে উঠি পিনি মানে ৰ'বলৈও জেগা নাই, আপ মানে ডাইৰেক্ট আপ আৰু গৈ থাকিব লাগিব, ৰখি দিলে নহ'ব। 2 নম্বৰ গিয়াৰ লগাই লৈছোঁ, যেন তেন উঠিছে আৰু বাইকখন। আৰু এই ঠাইটুকুৰা চি লেভেলৰ পৰা বহুত ওপৰত আছে, চেলা পাছটুকুৰা যিমান ওপৰত আছে তাতকৈ বেছি, এই 15,000 চামথিং আছিলে এই ঠাইখন চি লেভেলৰ পৰা। ক'ত আহি যোৱা নিচিনা লাগিছে একদম চাওক। ইয়াত ৰখিবলৈও ভয়, কিন্তু মই ৰখিম। ফটো এটা লওঁ ভাবিছোঁ। মোৰ পিছফালে দেখিছেনে ৱাটাৰফল, ভালকৈ দেখাই দিছোঁ এবাৰ, এইটো চাওক। মজা। চ' মই এবাৰ আপোনালোকৰ ৰাস্তাটো দেখাই দিব বিচাৰিছোঁ। এইটো হৈছে ৰাস্তাটো, এইফালে চাওকচোন কোনফালেদি আমি অকাই পকাই আহিলোঁ, এইবোৰ ৰাস্তা এইফালে এনেকুৱাকৈ অকাই পকাই পাক মাৰি মাৰি এইফালেদি আহি এনেকুৱাকৈ এই চাইডলৈ এতিয়া পাইছোঁহি ইয়াত। आसाम से। हेलो। हाँ कैमरा कैमरा ऑन है अभी, हाय बोल दीजिए। চ' আহি আৰু এটুকুৰা ঠাইত আমি ৰখিলোহি, আৰু এই ঠাইটুকুৰা আপোনালোকক অকণমান দেখাই দিব বিচাৰিছোঁ। এয়া চাওক ওপৰলৈ একদম বৰফ, আৰু এই ছাইডত চাওক ওপৰলৈ একদম বৰফ, আৰু ইয়াতে ৰ'দ দি আছে, ইমান বেছি ঠাণ্ডা লগা নাই, কিন্তু এই বৰফখিনিৰ ওচৰলৈ যদি যাওঁ কিমান ঠাণ্ডা লাগিব পাৰে ভাবকচোন। আৰু ইয়াতে ৰ'দ দি আছে, কিন্তু ঠাণ্ডা ঠাণ্ডা বতাহ অলপ মাৰি আছে মিহি মিহি, চ' ভাল লাগিছে, চব একদম চুলি তুলি উৰাই দিছে। চ' মাগলৈ 1 কিলোমিটাৰ আছে, আমি পাই গ'লোহি আৰু মাগো। সেই ইয়াত ওলাই আছে এখন বস্তি, সেইখনে মাগো হ'ব চাগে, আগত মই দেখাই আছোঁ। চ' এইখনেই হৈছে মাগো ভেলী, আৰু চাব পাৰে এইফালে বৰফ সেইফালে বৰফ। আৰু দুদিনমান 15 তাৰিখ বা নৱেম্বৰৰ 15 বা 20 তাৰিখৰ পিছৰ পৰা হয়তো আৰু ইয়াত পৰিব, বা ডিচেম্বৰততো এইডোখৰ পূৰা বগা হৈ থাকিব যেন লাগিছে, কিন্তু বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া। আৰু চুনালৈ আমি যাবলৈ আছেই, এতিয়া মাগো পাইছোঁহি, প্ৰায় 1:14 হৈছে, চ' আমি আগবাঢ়ি গৈ থাকোঁ। চ' ফাইনেলি আমি আহি চুনা মাগো পাই গ'লোহি, আৰু ইয়াত মিটাৰত দেখাইছে 36 কিলোমিটাৰ, তো জাঙৰ পৰা দেখাইছে 36 কিলোমিটাৰ, এণ্ড উই আৰ এট চুনা মাগো এট 1:28 PM। এইটো হোমষ্টেৰ কাৰণে নাম্বাৰ হয়, ইয়াতে আছে, আপোনালোকে যদি ইয়াত থাকিব বিচাৰে মাগোত, তো আপোনালোকে ইয়াত কণ্টেক্ট কৰিব পাৰে, এইটো এটা আছে। আৰু ইয়াতে খানা চানাৰো দোকান আছে, খানাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। চৰি, দোকান আছিলে কিন্তু বন্ধ আছে, তলা মাৰি থোৱা আছে, হয়তো কোনোবা এটা টাইমত খুলিবও পাৰে তেওঁলোকে। চ' এইডোখৰ হৈছে মাগো। চ' মানুহবোৰ ঘূৰিলে ফুৰি মেলি, আমি কিন্তু গৈ পোৱাগৈ নাই। এই টুকুৰা চাওক, এই টুকুৰা
এইখন কি আৰ্মি বৰফত চলা গাড়ী আকৌ ৰৈ আছে আমি যিমানে চুনা দিশে গৈ আছো সিমানে বেছি আমি বৰফ দেখি দেখি গৈ আছো ৰাস্তাত চ' এই ৰাস্তাটো সঁচাকে একদম কিবা ড্ৰিম নিচিনা মই যেন কিবা সপোনতহে গৈ আছো আৰু গাড়ীত অহা বস্তুটো বেলেগ আৰু বাইকত অহা কথাটো বেলেগ আপোনালোকে চাব পাৰে বহুত ধুনীয়া এইবোৰ ৱেষ্ট বেংগলৰ পৰা মানুহ আহিছে ৰাইডাৰ্ছ ইয়াৰ পৰা সোণালে আৰু 5 কিলোমিটাৰ আছেগৈ চ' আৰু 5 কিলোমিটাৰ গ'লে আমি সোণা পামগৈ আৰু চাওকচোন চাওক কি মজা লাগিছে ন এইটো এইফালে চাওক ৱে মাই গড ৱাও এইফালে চাওক বেয়া মজা ও মাই গড এইকেইটা চাওক এইকেইটা চ' ইয়াৰ পৰা যদি আপুনি আগলৈ যায় তেতিয়া দামটেং বুলি জেগা এটুকুৰা আছে চুনাৰ পৰা যদি আগলৈ যায় আৰু এইটুকুৰা ঠাইৰ পৰা দামটেঙলৈ 47 কিলোমিটাৰ তো সেইটুকুৰা ঠাই যথেষ্ট ধুনীয়া হ'ব আমি চুনা ভেলী অকণমান পাৰ হৈ আহিলোঁ অকণমান পাৰ হৈ মিলিটাৰী কেম্প এটা পালোঁ কেম্পটো পাৰ হৈ অকণমান আগলৈ আৰু 4 কিলোমিটাৰলৈকে যাব পাৰি বুলি কৈছে তো সেইফালে গৈ চাওঁ ৰাস্তাটো অলপ বেয়া বুলি কৈছে কিন্তু যাব পাৰি যেন তেন গুচি যাওঁ আৰু কৃষ্ণ পুৰা 1 নম্বৰ গিয়েৰ লগাই লৈছো গৈ আছো বহুত ধূলি গৈ আছে আমাৰ ডাম্পাৰ ফালে একো দেখি নোপোৱা নিচিনা হৈ গৈছে পুৰা পুৰা অফ ৰোড মানে চ' পুৰা ধূলি খাই খাই গৈ আছো আৰু কিমান পাৰো যাব 1 নম্বৰ গিয়েৰত কি মজা বহুত ধুনীয়া কাহা গয়া ये रे ইয়াতে ৰখো নেকি নে আৰু যোৱা এইফালে চোৱা এই ওপৰলৈ উঠি যাওঁ বে বাইকখন এডোখৰতে পাৰ্ক কৰি ক'ৰবাত হা উঠাই দিওঁ নি এইটো উঠি যাবতো এই তলৰ পৰা ভাল ভিউ নাহিব গম পাইছা নাই নে আৰু আছেগে এইফালে আৰু আছেগে নি কৈছো সেইটোৱে অঁ এইডোখৰতে উঠাই দিওঁ आज नहीं होगा ना কি ব্ৰিজ ভাঙিব চ' এতিয়া চুনাৰ পৰা অকণমান আগলৈ আহিলোঁ আমি আৰু এই ছাইডলৈ যদি আমি যাওঁ এটা আৰ্মি বেছ কেম্প পাব বেছ কেম্পটো পাৰ হৈ পিনি এই ছাইডলৈ যদি আমি যাওঁ এটা ধুনীয়া লেক আছে যিটো নাম হৈছে গংকাৰলা লেক কিন্তু আজি তাৰলৈ আমি যাব নোৱাৰিম দুজনমান ৰাইডাৰ গৈছিলে তেওঁলোকো ঘূৰি আহিলে যে কিবা ব্ৰিজ এখন আছে সেই ব্ৰিজখন ভাঙিব বুলি কৈছে চ' তালৈ যোৱাটো কেঞ্চেল হ'ল কিন্তু মই যি টুকুৰা জেগাত আছোঁ ন সেই জেগাটুকুৰা আপোনালোকে চাওকচোন এবাৰ কি ধুনীয়া জেগা মই মানে চাৰিওফালে পাহাৰ আৰু পাহাৰৰ একদম মাজত আছোঁ আৰু পাহাৰৰ টিলাকেইটাত চবফালে বৰফ 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 আৰু বাইকত অহাৰ যিটো ফিলিং সেই ফিলিংটো সঁচাই বহুত সুকীয়া আপোনালোকে গাড়ীত আহিলে এটা ফিলিং পাব কিন্তু নিজে যেতিয়া বাইক চলাই নিজে যেতিয়া বাইকত আহিব সেই ফিলিংটোৰ মানে মজাটো বেলেগ চ' আমি বাইকখন এডোখৰতে পাৰ্ক কৰি অকণমান ওপৰলৈ উঠি যাওঁ বুলি ভাবিছোঁ য'ৰ পৰা আৰু ধুনীয়া ভিউ আপোনালোকক দেখাব পাৰিম আৰু মোৰ চকুৱে মানে বিশ্বাসে কৰিব পৰা নাই কি দেখি আছোঁ মানে ক'ত আহি গ'লোঁ ৱাও মানে
চ' বহুতে কয় ফুৰিবলৈ বহুত পইচা লাগিব, কিন্তু মই তেওঁলোকলৈ এটা মেছেজ দিব বিচাৰোঁ, ফুৰিবলৈ বহুত পইচা নালাগে, অকণমান পইচা লাগিব, সেইটো হয়। সেই পইচাটো লৈ আপোনালোকে আহক, আপোনালোকে ফুৰক আৰু নতুন নতুন জেগা, ধুনীয়া ধুনীয়া ঠাই আমাৰ ভাৰতবৰ্ষৰ কথালৈ নাযাওঁ, আমাৰ নৰ্থ ইষ্টতে বহুত ধুনীয়া ধুনীয়া ঠাই এক্সপ্ল'ৰ কৰিবলৈ আছে, সেইবিলাক ফুৰক। লাইফে মানে এনেকুৱা এটা ৰাস্তালৈ লৈ যায় কেতিয়াবা যে পইচা ঘটাৰ আমি যিটো চেষ্টা, সেই চেষ্টাটো চলাই থাকোঁতে আমি বেলেগ এটা ৰাস্তালৈ গুচি যাওঁ। আপোনালোকে সেই কবিতাটো পঢ়িছে চাগে, দি ৰোড নট টেকেন, দি ৰোড নট টেকেন, আৰু মই সেই ৰোডটো টেক কৰিছোঁ বা লৈছোঁ, সেই ৰোডটো লৈছোঁ। আপোনালোকেও মই আশা কৰিছোঁ একেটা ৰাতিপুৱা, একেটা ৰাতি, একেটুকুৰা ঠাইতে নাথাকি এটুকুৰা নতুন ঠাইলৈ আহক, ফুৰক, জানক আৰু আমাৰ ভাৰতবৰ্ষখন ভালকৈ এক্সপ্ল'ৰ কৰক। আৰু এতিয়া নৱেম্বৰ মাহ চলি আছে, আৰু নৱেম্বৰ মাহত ইয়াৰ পাহাৰৰ টিলাকেইটাত বৰফে আৱৰি ধৰিছে। নৱেম্বৰৰ শেষলৈ বা ডিচেম্বৰলৈ হয়তো এই গোটেই ঠাইবোৰ বৰফে আৱৰি ধৰিব, আৰু মোৰ মতে বেষ্ট টাইম এইটো নৱেম্বৰৰ ষ্টাৰ্টিঙত আপোনালোক আহক, আৰু দি ষ্টানিং ভিউ যিটো কয়, মানে এটা মন মোহিনীয়া যিটো ভিউ মোৰ পিছফালে যিটো আপোনালোকে দেখি আছে, সেই ভিউটো আপোনালোকে উপভোগ কৰিব পাৰিব। বহুত বেছি নকওঁ, এতিয়া আন্ধাৰ হ'বলৈ হৈছে, আমি ইয়াৰ পৰা উভতি দিব লাগিব, ৰাস্তাটো বহু দূৰ। আপোনাৰ জাঙৰ পৰা আমাৰ ইয়ালৈকে প্ৰায় 37 কিলোমিটাৰ বা 40 কিলোমিটাৰমান হয়। তো আমি বেছি দেৰি নকৰোঁ, ইয়াৰ পৰা যাব লাগিব, যথেষ্ট অকোৱা পকোৱা ৰাস্তা আছে। তো হয়তো আজিৰ এপিছডটো মই ইয়াতে শেষ কৰিম, আৰু বাটত যদি আৰু কিবা ধুনীয়া ভিউ পাওঁ নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো আকৌ লগ পাম নতুন এটুকুৰা ঠাইত, নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ টাটা, বাই বাই।